নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোকে ভালে আছা। তোমালোকক সকলোকে এছ পঢ়াশালীলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ অনুশীলনী 1ৰ 10 নম্বৰ অংকটো লৈ আহিম। 9 নম্বৰলৈকে আমাৰ হৈ গৈছে। এতিয়া আমাৰ 9 নম্বৰটোত আছে, 10 নম্বৰটোত আছে যোগ কৰা, অৰ্থাৎ আমাক দুটা ইয়াত সংখ্যা দিয়া আছে, আমাক এই দুটা যোগ কৰিবলৈ কৈছে। তেনেহ'লে মই প্ৰথমটো লিখি ল'লোঁ, তাৰপিছত তোমালোকক ছেকেণ্ডটো এতিয়া তুলিব লাগে। তোমালোকে সফালৰ পৰা এটা এটাকৈ তুলি যাবা। প্ৰথম আছে 1, তাৰপিছতটো আছে 9, তাৰপিছতটো 2, তাৰপিছতটো আছে 7, সজাই সজাই বহুৱাই ল'বা চিধাকৈ, তাৰপিছত আছে 0, তাৰপিছত আছে 4। এতিয়া আমি যোগ কৰিম। 0 আৰু 1 যোগ কৰিলে আমাৰ 1 হ'ব। 9 আৰু 4 যোগ কৰিলে আমাৰ 13 হ'ব। 13 যদি দুটা সংখ্যা হয় তেনেহ'লে আমাৰ সফলটো লিখিব লাগে। 13 আমি 3 লিখিম, এইটো কাটি দিম, 1 হাতত থাকিল আমাৰ। তাৰপিছত 9 আৰু 2 কিমান হ'ব? 9, 10, 11 হ'ব। 11 আৰু 1, 12 হ'ব। আকৌ দুটা সংখ্যা হ'লে আমাক সফলটো লিখিব লাগিব 2। এতিয়া আমি 2 লিখিম, হাতৰ 1 থাকিল। 7 আৰু 8, 15 হ'ব আমাৰ। যোগ কৰিলে আমাৰ 15 হ'ব। তোমালোকে দাগ দি শুনি চাবা। 15ৰ লগত 1 যোগ কৰিলে 16 হ'ব। 16ৰ আকৌ সফলটো লিখিম 6, হাতৰ 1। এই 1 আৰু ইয়াত 2 আৰু 0 যোগ কৰিলে 2 হ'ব, আৰু এই 1টো ধৰিলে হ'ব 3। এতিয়া আৰু আমাৰ হাতত নাই। তাৰপিছত 3 আৰু 4 যোগ কৰিলে আমাৰ কিমান হ'ব? 7। আমাৰ হৈ গ'ল। খ নম্বৰ অংকটোলৈ আহিম। এতিয়া আমি প্ৰথমটো তুলি ল'ম। ইয়াত 3টা সংখ্যা দিয়া আছে। আমি ছেকেণ্ডটো তুলি ল'ম সফলৰ পৰা। 3, 8, 7, 0, 9, 8। 3, 8, 7, 0, 9, 8। তাৰপিছত এইটো তুলিম 7, 6, 5, 4, 0, 1, 2। এতিয়া ইয়াত এটা যোগ চিহ্ন দিম, ইয়াতো এটা যোগ চিহ্ন দিম। এতিয়া আমি গণি চাম। 7, 7 কিমান হ'ব আমাৰ? 14। 14 আৰু 3, 17। 17 আমি সফলটো লিখিম। সফলত কিমান আছে? 7। আমি ইয়াত কি লিখিম? 7। এইটো গ'ল, এইটো বাকী থাকিল। এতিয়া আমাৰ কিমান হ'ব? 8 আৰু 6 কিমান হ'ব? 14। 14 আৰু 3, 14, 15, 16, 17। 17 আৰু 1, 18। 18 আমি 8 লিখিম। তাৰপিছত আমাৰ 1 বাকী থাকিল। ইয়াত 7 আৰু 3, 10 হ'ব। 10 আৰু 5, 15 হ'ব। 15 আৰু হাতে 1, 16 হ'ব। আকৌ সফলটো লিখিম, হাতৰ 1 থাকিল। এতিয়া 4, 0, 0, 0 হ'ব। 4 আৰু হাতৰ 1, 5 হ'ব। ইয়াত আমি 5 লিখিম, এইটো গ'ল। এতিয়া 8 আৰু 9, 17 হ'ব। 17 আৰু 7 হ'ব। হাতৰ 1 থাকিল। তাৰপিছত 8 আৰু 1, 9, আৰু এটা যোগ কৰিলে 10 হ'ব। 10 আৰু 5 যোগ কৰিলে কিমান হ'ব আমাৰ? 15। হাতৰ 1 থাকিল। 1 আৰু 2 কিমান হ'ব? 3, আৰু হাতৰ 1 তেনেকৈ হ'ব আমাৰ 4। আমাৰ এতিয়া খ নম্বৰ অংকটো হৈ গ'ল। বাকীকেইটা তোমালোক নিজে নিজে কৰি যাবা। এতিয়া 11টো লৈ আহিম। এইটো আমাক বিয়োগ কৰিব লাগে, অৰ্থাৎ বাদ দিব লাগে। প্ৰথম সংখ্যাটোৰ পৰা আমাক দ্বিতীয় সংখ্যাটো, ছেকেণ্ড সংখ্যাটো, এইটো ছেকেণ্ড সংখ্যা, এইটো আমাক বাদ দিব লাগে। আৰু এইটো আমাক কি কৰিব লাগে? সংখ্যাকেইটা একেলগ কৰিব লাগে। বিয়োগ কৰিলে আমি এটা তুলি লৈছোঁ মই সুবিধাৰ কাৰণে। ছেকেণ্ডটো আমি তুলিম সফলৰ পৰা। 8, 5, 7,
1 আকৌ 8 4 1। এতিয়া আমি বিয়োগ কৰিম। আমাৰ 5ৰ পৰা 8 নাযাব, এই 7ৰ পৰা 1 ধৰি ল'লে আমাৰ ইয়াত হ'ব 15, 15ৰ পৰা 8 গ'লে 7 হ'ব। তোমালোকে এনেকৈ দাগ দিব পাৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। 15ৰ পাছত ইয়াত 8 কাটি দিবা। এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা বাকীকেইটা গণিছোৱা। এটা 2টা 3টা 4টা 5টা 6টা 7টা। ইয়াত আমি লিখিম 7। ইয়াৰ পৰা যিহেতু 1 ধাৰে লৈছোঁ, ইয়াত আমাৰ থাকে 6। 6ৰ পৰা 5 গ'লে আমাৰ হ'ব 1। 9ৰ পৰা 7 গ'লে হ'ব 2। 6ৰ পৰা 1 গ'লে থাকিব 5। 4ৰ পৰা আকৌ 8 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰি নিম 14 হ'ব। 14ৰ পৰা 8 গ'লে আমি আকৌ দাগ দিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14। আমরা 14ৰ পৰা 8 কাটি দিম 1 2 3 4 5 6 7 8। কেইটা থাকিল 1 2 3 4 5 6। ইয়াত আমি কি দিম 6। ইয়াৰ পৰা 1 ধাৰে লৈছোঁ যিহেতু 1 থাকিল 7। 7ৰ পৰা 4 গ'লে 3। 1ৰ পৰা 1 গ'লে 0 হ'ব, এইখিনি 0 দিব নালাগে। আশা কৰোঁ সকলোৱে বুজি পাইছে। তোমালোকে এতিয়া বাকীকেইটা নিজে নিজে কৰি চাবা, আৰু কিবা অসুবিধা হ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা। ধন্যবাদ।